এটা খুব স্পেশাল ডে হয় কাৰণ আজি আমাৰ মানুহকনৰ বাৰ্থডে এইফালে হৈছে আমাৰ বাৰ্থডে বয় আৰু এয়া দেউতাকে পুৰা বেলুন ফুলাই আছে হাই এটা দিয়ক আজি বিজি ডে এতিয়া আমি ৰাতিপুৱাই মন্দিৰলৈ গ'লো আটাই আজি বহুত সোনকালে উঠিলো উঠি মেলি গা পা ধুই তিনিটাই আজি অফিচৰ পৰা সোনকালে গুচি আহিলে যেহেতু ল'ৰাৰ বাৰ্থডে আৰু গৈ পিনে মন্দিৰলৈ গ'লো সেইখিনি আপোনালোকক দেখুৱালো এতিয়া এয়া বেলুন ফুলাই আছো প্ৰিপাৰেচন কৰি আছো বাৰ্থডে কাৰণে আজি বাৰ্থডেটো ভালো লাগিছে আৰু দুখো লাগিছে কাৰণ ঘৰৰ কোনো মানুহ আহিব নোৱাৰিলে কাকো ওচৰ চুবুৰীয়া ইনভাইটো কৰিব পৰা নাই কাৰণ এতিয়া মানে কোভিডৰ কাৰণে তেনেকে সেলিব্ৰেশন কৰিবলৈ অসুবিধা হৈছে কাৰণ মানুহখিনি আহে বা নাহে বা আহিবলৈ তেওঁলোক মানে মনে দি ভাল নাপাব পাৰে কাৰণ পৰিস্থিতিটো এনেকুৱা দুখী কাকো বেয়া পাই লাভ নাই আৰু ইমানে বেয়া সিচুৱেচন হৈ গ'ল নহয় আজি যোৰহাট 3 দিন আজি 4 দিন ধৰি ফুললি লকডাউন হৈ গ'ল মানে ভাল যে এই বস্তুবিলাক আমি অলপ দিনৰ আগতে মানে কি কয় অনলাইনত অৰ্ডাৰ কৰি থৈছিলো নহলে একোৱে বস্তু এৰেঞ্জ কৰিব নোৱাৰিলেহেঁতেন কিন্তু বস্তুখিনি অলপ দিনৰ আগতে এৰেঞ্জ কৰি থোৱাৰ কাৰণে ফুললি লকডাউন হোৱাৰ আগতে আমি সব ৰিসিভ কৰিলো পাছত যিখিনি বস্তু অৰ্ডাৰ কৰিছিলো সেইখিনি নাপালোৱে সেইকাৰণে তাৰ কিছুমান গিফ্টটো মানে ভালকৈ দিব পৰা নহলে এতিয়া কেতিয়া আহিব ঠিকনা নাই বাৰ্থডে পিছত আছে এই গিফ্টবিলাক পাব বাৰ্থডে গিফ্ট এতিয়া এয়া বেলুন ফুলাবলে মানে ডেকোৰেশনৰ কাৰণে হেৰি কৰিছো কেকটো অলৰেডি আহি গ'ল এইটো কেক এতিয়ালৈকে খোলা নাই বাৰু ঠাণ্ডাত থৈ দিছে এচিত হা কেণ্ডি এটা সোমাই আছে আৰু বাৰ্থডে বয় কেনেকুৱা লাগিছে কোৱা আকৌ মজা লাগিছে ভাল লাগিছে ৰাতিপুৱা মনটো বেয়া আছিল মানে কোনো নাই যে বিছনাৰ পৰা উঠিবই মন কৰা নাছিলে মোৰ এনেকে বাৰ্থডে নাপাতিবা এনেকে আমনি কৰি আছিল কিন্তু এটা লাহে লাহে উলিয়াই লৈ গ'লো মন্দিৰৰ ফালে এটা মনটো অকণটা ভাল হৈছে আৰু বলক তেনেহ'লে আজি দিনটোত কি কৰো আমি তিনটাই আৰু বাকিটো আৰু কোনো নাই বাৰু মাহঁতৰ মনবোৰ একদম বহুত বেয়া লাগি আছে বহুত আহিম বুলি ভাবি আছিল কিন্তু ইমান মানে ইণ্টাৰ ডিস্ট্ৰিক্টটো বন্ধ আছিল এতিয়া মানে সম্পূৰ্ণ যোৰহাট ডিস্ট্ৰিক্টও বন্ধ কৰি দিলে সেইকাৰণে আহিবলৈ মানে নোৱাৰিলে আৰু তেওঁলোকেও বহুত দুখ কৰি আছে হ'ব আৰু এনেকৈ আজি আমি তিনটাৰ মাজতে আমাৰ বাৰ্থডেটো সেলিব্ৰেট কৰিম আমাৰ মানুহখনৰ বাৰ্থডেটো বলক তেনেহ'লে আজি দিনটোত কি কৰো কি নকৰো আপোনালোকক দেখুৱাই যাম আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ ল'ৰাটোক আমাৰ বাৰ্থডে বয়ক আশীৰ্বাদ কৰিব দেই হয়নে বেলুন আনাৰ পৰা ফুলাই আছে আধা ফুলাই মেলি শেষে কৰিলে আৰু কেটা আছেগে জানো সেইকেইটাকে ফুলাই মেলি ঠিক ঠাক কৰো আপোনালোকক দেখুৱাই যাম তেতিয়াহ'লে আজি ভিডিঅ'টো শেষলৈকে চাই যাব চাওঁ কিমান আছে ইয়াত এটা বহুত ধুনীয়া ষ্টাইলিছ এটা আছিলে নহয় ব্লাউজ হোৱাইট কালাৰটো এইটো ফুলাবচোন এইটো বৰ ভাল লাগে বাস ফুটি যাব আমাৰ বাৰ্থডে ষ্টাৰ চলো বাৰ্থডে ডেকোৰেশন কমপ্লিট হৈ গ'ল এনেকৈ ঠিক ঠাক কৰি ললো এতিয়া কেক কাটিবৰ কাৰণে ঠিক ঠাক কৰো কেনেকুৱা লাগিছে প্লিজ জনাব আপোনালোকে কমেন্ট কৰি কেনেকুৱা লাগিছে এফালে চলি আছে পেকিং কাৰণ কোনো গেষ্ট ইনভাইট কৰা নাই কাৰণে আমি ভাবিছো যে মানে কেক আৰু কিবা কিবি আনি থৈছো সেইখিনি মানে এনেকৈ পেকেট কৰি ডিস্ট্ৰিবিউট কৰি দিম আৰু সেইকাৰণে মিষ্টাৰ লাগি গৈছে পেকেটিং কৰিবলৈ এটা পেকেট বনালে এনেকা মিঠাই পেকেট লৈ আহিছো অলপমান এবাৰ এনেকুৱাই হৈছে বাকি যি সকলো বাৰ্থডে এনেকে মানে পাতিছে তেওঁলোকো এনেকে মিঠাই মানে কেক এনেকুৱা পেকেটত পেকেট কৰি দি গৈছে সেইকাৰণে আমিও এনেকে এইটো সিস্টেমে ভাল বুলি ভাবিলো আৰু এইখিনি হৈ গ'ল সুইটছৰ পেকেট
বনাই কমপ্লিট কৰিলোঁ আৰু এইফালে পুৰা গোটেই ঘৰৰ পৰা ফোন আহি আছে চবৰ লগতে কথা পাতি আছে আমাৰ বাৰ্থডে বয় আইতাকৰ লগত কথা পাতি আছে আৰু এইটো হৈছে মানুহখনৰ আজি বাৰ্থডে কেক JCB ডিজাইনত বনোৱা হৈছে আৰু এতিয়া আমি আটাই কেক কাটিবৰ কাৰণে ৰেডি হৈছোঁ অলপ ফটো সেশ্যন চলি আছে আৰু মানুহখনে দি আছে প'জ আৰু এইটো হৈছে মানুহখনৰ এনাইক আৰু পুঠাইকে পঠোৱা অনলাইনত পঠোৱা এটা ছাৰপ্ৰাইজ গিফ্ট অহা কেইবাদিনো হ'ল কিন্তু মই লুকুৱাই থৈছিলোঁ বাৰ্থডে দিনাখন দিম বুলি সি যে ফূৰ্তি পাইছে কিমান নহয় কেক চেক কাটি মেলি হৈ গ'ল ইমান বেছি দেৰি হৈ গ'ল এতিয়া পটাপট ভাত বনাইছোঁ কি বনাম নাজানো আৰু মুঠতে এফালৰ পৰা পাতি দিছোঁ এইফালে আন্দা পাতি দিছোঁ আৰু চিকেন দুইজন লাগি গৈছোঁ লোকেল চিকেন আৰু এইফালে পাতি দিছোঁ আমি কি কৰোঁ আপোনালোককো দেখুৱাই যাম যিমানখিনি পাৰোঁ চাই যাব ভিডিঅ'টো এতিয়া এইফালে বনাবলৈ লৈছোঁ মাংস এইখিনি যিখিনি মই জিৰা ধনিয়া চিকেন মছলা গৰম মছলা আৰু দৈ দি মেৰিনেট কৰি ৰাখিছিলোঁ আৰু এতিয়া এইখিনি বনাম আৰু এইফালে মই পোলাওটো বনাই প্ৰেছাৰ কুকাৰত উঠাই দিলোঁ ভালকৈ যে দেখুৱাব নোৱাৰিম ৰেচিপিখিনি শ্বেয়াৰ নকৰোঁ এনেকৈ দেখুৱাইছোঁ এতিয়া বাৰ্থডে বয় দেউতাক আজি বনাই দিছোঁ চিকেন বনাবৰ কাৰণে আৰু এইফালে মানুহখনে পুৰা ফূৰ্তি কৰি আছে তাৰ মৰমৰ দুজনী বায়ে ঋচিকা বা আৰু দিয়া বাৰ লগত খুব ভাল পায় তাহাঁতৰ দুজনী সি আৰু সিহঁতি দুজনী অহাৰ কাৰণে যে তাৰ বাৰ্থডেটো বহুত বেছি স্পেচিয়েল হৈ গ'ল আৰু এইফালে পনীৰখিনি মই পাতি দিলোঁ এইখিনি ড্ৰাই কৰি মানে চিলি আৰু এইখিনি চিকেনখিনিও হৈ আছে আৰু বেছি দেৰি সিজাব নালাগে পনীৰখিনি মই এনেকৈ ডাঙৰ ডাঙৰকৈ অনিয়ন আৰু কেপচিকাম বিলাহী এইবিলাক দি পিনে অলপ ফ্ৰাই কৰি দিছোঁ আৰু এয়া আমাৰ লাঞ্চ তৈয়াৰ হৈ গ'ল আহি যোৱা সিহঁতক এতিয়া খাবলৈ মাতি দিওঁ আটাইখিনি শেষত খুব ফূৰ্তিকৈ আমি লগ লাগি ভাত খালোঁ লাঞ্চ কৰিলোঁ হে গাইজ এতিয়া পিছবেলা হৈ গ'ল আমাৰ সকলোবিলাক প্ৰগ্ৰেম আজি খুব ধুনীয়াকৈ মানে পাৰ হৈ দিনটো খুব ধুনীয়াকৈ আমি এনজয় কৰিলোঁ ঘৰৰ কোনো মেম্বাৰ নাছিল বা কোনো গেষ্টো নাছিল তেনেকৈ ৰাতিপুৱাৰ পৰা ভাবি আছিলোঁ কেনেকুৱা লাগিব কি কথা মনটো অকণ বেয়াও লাগি আছিল আৰু বিশেষকৈ বাৰ্থডে বয় অকণমান দুখ কৰি আছিল কাৰণ তাৰ মানে ঘৰৰ পৰা আইতাহঁতো আহিব নোৱাৰে এনাইহঁতো আহিব নোৱাৰে মামা খুৰা কোনো আহিব পৰা নাছিলে সেইকাৰণে বহুত দুখ কৰি আছিলে কিন্তু দিনটো ভালেই পাৰ হৈ গ'ল ন উপায় নাই আহিব নোৱাৰে আৰু এতিয়া এইটো চিটুৱেশ্যনত থাকে অহাটো মানে ঠিক নহয় বাৰু সেইকাৰণে আমি আজি তিনিজনে লগ লাগি আৰু ওচৰতে দুজনী মানে ছোৱালী আহি আপোনালোক দেখুৱাইছিলে তাইৰ নামটো কি ঋচিকা আৰু দিয়া বা আহি পিনে আজি আমাৰ দিনটো বহুত ধুনীয়া কৰি দিলে সিহঁতি নহাহেঁতেন চাগে ইমান বেছি ভাল নালাগিলেহেঁতেন আৰু আজি মই ভাবিছোঁ মই এটা গান ডেডিকেট কৰিম মোৰ ল'ৰাৰ কাৰণে বাৰ্থডে স্পেচিয়েল সেইটো কাৰণে একো ইনষ্ট্ৰুমেণ্ট নাই এনেই খালীকৈ এনেকৈ গাব লাগিব আৰু কেনেকুৱা হয় কি কথা আপোনালোকে ভাল পালে কমেণ্ট কৰি জনাব ঠিক আছে মই গানটো ষ্টাৰ্ট কৰোঁ বেঠো তোমাৰ কাৰণে গাবলৈ লৈছোঁ আৰু তুমি দৌৰি ফুৰিছা অ'কে 1 2 আপোনালোকে দিয়ক আৰু কিবা আহি গৈছে ৰ'ব 1 2 3 গো आंचल के तुझे मैं लेके चलूं एक ऐसे गगन के तले जहाँ गम भी ना हो आंसू भी ना हो बस प्यार ही प्यार पले आंचल के तुझे मैं लेके चलूं एक ऐसे गगन के तले जहाँ गम भी ना हो आंसू भी ना हो बस प्यार ही प्यार पले एक ऐसे गगन के तले
जहाँ दूर नजर दौड़ाए आज़ाद गगन लहराए जहाँ दूर नजर दौड़ाए आज़ाद गगन लहराए जहाँ रंग बिरंगे पंछी आशा का संदेशा लाए जहाँ रंग बिरंगे पंछी आशा का संदेशा लाए सपनों में पले हंसते हैं कले जहाँ शाम सुहानी ढले जहाँ गम भी न हो आंसू भी न हो बस प्यार ही प्यार पले एक ऐसे गगन के तले सूरज की पहली किरण से आशा का सवेरा जागे सूरज की पहली किरण से आशा का सवेरा जागे चंदा की किरण से धुलकर सपनों में सुहाने गुजरे कभी धूप मिले कभी छाँव मिले लंबी सी डगर ना खले जहाँ गम भी ना हो आंसू भी ना हो बस प्यार ही प्यार पले एक ऐसे गगन के तले आ चल के तुझे मैं लेके चलूं एक ऐसे गगन के तले जहाँ गम भी ना हो आंसू भी ना हो बस प्यार ही प्यार पले एक ऐसे गगन के तले एक ऐसे गगन के तले एक ऐसे गगन के तले थैंक यू सो फ्रेंड्स এনেকৈ আজি হাঁহি ধেমালি কৰি আমি আজি আমাৰ মাইনাটোৰ আমাৰ ৰঙৰ স্পেচিয়েল ডেটো সেলিব্ৰেট কৰিলোঁ গতিকে আজি মই ভিডিওটো ইমানতে শেষ কৰোঁ ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে যদি ভাল পালে প্লিজ লাইক কৰিব আৰু আমাৰ মানুহখনক বহুত 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 মৰম আৰু আশীৰ্বাদ জনাব তাৰ উপজাৰ দিনটো শুভেচ্ছা জনাব সেয়া আশা কৰিলোঁ গতিকে আজি এই ভিডিওটো মই ইমানতে শেষ কৰোঁ আকৌ লগ পাম বাই 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 দিয়া থেংক ইউ